আপোনালোক সকলোৰে চিনাকি পম পম মানে আয়ুষৰ আজি জন্মদিন। জন্মদিনৰ এই বিশেষ দিনটোত আজি আমাৰ ৰুমৰ কিটচেনত ৰাতিৰ সাজৰ আয়োজন নকৰোঁ আৰু। এয়া যুজু মানে আজি আমি বৌ লগতে যাব ওলাইছোঁ। গাড়ীৰ ফ্ৰণ্ট ছিটত জাকবি, ড্ৰাইভিং ছিটত বৌ আৰু পিছৰ ছিটত আমি দুয়োটা বহি যাব ওলালোঁ পম পমৰ ঘৰত। আৰু আহি পায়ে ঠাণ্ডা দিনৰ বিশেষ জুতি জুইকুৰাৰ কাষতে গোটেইখিনি বহি ল'লোঁ। এয়া সমীৰণ, চিনি পাইছেই নহয় চাগে, ছাইডতে তাৰ বৌ নথকা দিন এটাত তাৰ ৰুমত কি খাইছিলোঁ গম পাইছেই চাগে। বাৰু যিসকল এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'ব। ৰখি থকাৰ সময় নাই, এনেই ঠাণ্ডা দিন, তাতে আকৌ কেকটো ফ্ৰিজত সোমাই আছে। বৰফ হ'বলৈ বেছি টাইম নালাগিব। মই বোলো ব'ল কেক কাটোঁগৈ। 23 এজত ভৰি দিলি। জন্মদিনৰ শুভেচ্ছা জনালোঁ পম পম ওৰফে আয়ুষ। মইনো তোক কি আশীৰ্বাদ দিম, এই বছৰতে তোৰ বিয়াখন খাব পৰাকৈ তই ছোৱালী এজনী পা, তাৰেই কামনা কৰিছোঁ। কেক কটাৰ পিছত এতিয়া সময় গিফ্টৰ আইটেমসমূহ ট্ৰাই কৰা, কাৰণ কথা এষাৰ আছে নহয়, বাৰ্থডে গিফ্ট ইজ লাইক গড গিফ্টেড। বাৰু আমি এতিয়া গিফ্টৰ বস্তু চাই থাকিলে চাহ নাপাম, একেজাপে আহি চাহৰ কাপত হাত দিলোঁহি। চাহ খায়ে পুনৰ আমি জুই কাষত। জন্মদিনৰ এই বিশেষ দিনটোৰ পৰাই তোৰ জীৱনলৈ সুখ, মৰম, আনন্দ আৰু সফলতা নামি আহক। তোৰ দৰে বিশ্বাসী আৰু সহজ সৰল বন্ধু এজন পোৱাত আমি সকলো ভাগ্যৱান। তোৰ জীৱনৰ সকলোবোৰ সপোন বাস্তৱত পৰিণত হওক। পুনৰ লগ পাম, বাই।